দেখিছে কি হল কথাটো ইতিমধ্যে এই আপোনালোকে দেখিছে এই তিনিখন গাড়ী এই তিনিখন গাড়ীত বোলে গৰু আছে গাড়ী কেইখনৰ কেটেলিক পাৰমিশন নাই কেটেল পাৰমিশন এই গাড়ী কেইখন ড্ৰাইভাৰে কোৱাৰ মতে ড্ৰাইভাৰৰ পৰা আমি এইটো জানিলো যে গাড়ী কেইখন অলৰেডি পাৰ হৈ গৈছিলে ডেট মিন্স আমাৰ ইয়াত ডিৰাগ গেটৰ পুলিচৰ জৰুৰ হাত আছে উইদাউট কেটেল পাৰমিশন হাউ দ্য অৰুণাচল পুলিচ কেন let them go এইটো হ'বই নোৱাৰে সেই গতিকেলৈ এতিয়া এই গাড়ী কেইখন তেতিয়ালৈকে নাযায় ইয়াৰ পৰা বৰডুমচাৰ পুলিচ আহিছে কিন্তু তেওঁলোককো মই কোঅপাৰেশ্যন কৰিবলৈ কৈছোঁ যেতিয়ালৈকে সিদ্ধান্ত নহয় সিদ্ধান্ত মানে এইটো যে অৰুণাচল পুলিচে কেনেধৰণে লৈ গৈছিলে যাবলৈ কেনেকৈ দিলে কোন আছিলে হু ইজ দ্য ডিউটি পাৰ্চন সেই মানুহজন যেতিয়ালৈকে বিচাৰ নহয় তেতিয়ালৈকে এই গাড়ী কেইখন নাযায় তো আমি ইতিমধ্যে ইয়াত আহি দেখিছোঁ এই তিনিখন গাড়ীৰ উপৰিও ভেট গেটৰ ওচৰত আৰু এখন গাড়ী ৰৈ আছে S225DC এনেকুৱা নম্বৰ এটা 56 কিমান এনেকুৱা নম্বৰ এটা সেই গাড়ীখন কি হ'ব সেই গাড়ীখন ময়ো গম পাইছোঁ ভেট গেটত তেওঁলোকে ৰখাই ৰাখিলে কাৰণ তেওঁলোকক দেখুৱাব নোৱাৰিলে যে কেটেল পাৰমিশন নাই গৰু আছে বুলি তাত দুটামান গৰু মৰিও আছে বুলি খবৰ পাইছোঁ তো গতিকেলৈ এনেকুৱা ধৰণৰ 2 নম্বৰ কাম কৰি আছে এইবিলাকৰ মাফিয়া কোন সেই বস্তুটো যেতিয়ালৈকে স্পষ্ট নহয় তেতিয়ালৈকে এই গাড়ীখন ইয়াতে থাকিব তো এতিয়া আৰু এটা কথা আমি এই যিখন আপোনাৰ পিছফালে আছে বগা ৰঙৰ গাড়ীখন এখন গাড়ীটো আমি মানে নিজে চাইছোঁ এতিয়া দুটা গৰু মৰি আছে তো কি বুলি ক'ব এতিয়া কি কোৱাটো বিচাৰে আপোনালোকে এজাহাৰ দিব নেকি নে কি হ'ব ব্যৱস্থাটো কওকচোন এতিয়া আমি প্ৰেছাৰ দিম পুলিচক দে মাষ্ট চিজ দিছ অল ড্ৰাগছ কৰিবই লাগিব নকৰিলে মানে আমি গম পাম যে তেওঁলোকে ইয়াত জড়িত আছে বুলি তো গতিকেলৈ এই গাড়ী কেইখন 4খন হ'লগৈ এতিয়া এই 4খন গাড়ী ইয়াত মহাদেৱৰ থানাত চিজ হ'ব লাগিব আৰু যেতিয়ালৈকে আমাৰ প্ৰশাসনৰ বিষয়াসকলক যেতিয়ালৈকে লগ নাপাওঁ যেতিয়ালৈকে ইয়াৰ সঠিক কোন হয় ইয়াৰ পিছত কোন আছে যেতিয়ালৈকে নাজানো তেতিয়ালৈকে এই গাড়ী কেইখন ইয়াতে থাকিব মানে এই গেটডালৰ ভিতৰত আগ পিছ এই য'ত আছে তেনেকেই থাকিব অন ৰোড থেংক ইউ